শ্ৰী শ্ৰী দেওপানী দুৰ্গা মা মন্দিৰ। হাত ভঙাৰ পিছতে আমি গৈছিলোঁ মাৰ চৰণ সেৱা কৰিবলৈ বাবে। যিহেতু আমি যাওঁ বুলি ক'লেতো যাব নোৱাৰোঁ, আমাক মায়ে মাতিব লাগিব, তেওঁ সেৱা আশীৰ্বাদ আমাক লাগিব, তেতিয়াহে যাব পাৰিম। আমি আগবাঢ়িছিলোঁ ৰাতিপুৱা প্ৰায় 6:30 মান বজাত। ঘৰৰ পৰাই ওলাই গ'লোঁ। ওলাই আমাৰ খুৰী, বা, বৌ, ভণ্টি, ভতিজা সকলো মিলি গৈছিলোঁ। আৰু আমি যিহেতু যোৰহাটৰ পৰা গৈছিলোঁ আৰু প্ৰায় 2.5 ঘণ্টামান লাগিছিলে আমাক দেওপানী পাবলৈ। এয়া আমি নামবৰ হাবি পাৰ হৈ গৈ আছিলোঁ। তাৰপিছত আমি প্ৰায় 10:30 মান বজাত পাই গ'লোগৈ দেওপানী দুৰ্গা মন্দিৰ। আৰু আমি ঘৰৰ পৰাই প্ৰসাদৰ শৰাই, চাকি, ধূপ সকলো লৈ গৈছিলোঁ নিজৰ সুবিধাৰ কাৰণে। তাতো সকলো এভেইলেবল আছে বাৰু। তাৰপিছত আমি গৈ প্ৰথমতেই চাকি কেইগছ জ্বলাই ল'লোঁ। আৰু তাত গৈ গম পালোঁ যে তাত এগছ ঘিউৰ চাকি দিলে ভাল। সেইবাবে তাৰ পৰাই কিনি লৈ ঘিউৰ চাকি আগবঢ়াইছোঁ। যিহেতু এষাৰ কথা আছে নহয়, বিশ্বাসে মিলয় হৰি। যদি আপুনি বিশ্বাস কৰে, চাকি গছত ইয়াৰ পৰাই সেৱা ল'লেই আপোনাৰ মায়ে আশীৰ্বাদ প্ৰদান কৰিব, নহয় জানো? যিসকলে বিশ্বাস কৰে সেইসকলকে কৈছোঁ দেই। আমি এইদৰে চাকি জ্বলাই আহিলোঁ। এতিয়া লাইন দেখিছে নহয়, দীঘল লাইন কৰিছোঁ আমাৰ সেই প্ৰসাদৰ শৰাইখন শুদ্ধ কৰিবলৈ বাবে। এয়া আমি এই বৃহৎ গছজোপাৰ কাষেদি আগবাঢ়িছোঁ। গৈ দেখিছোঁ এটা বৃহত্তম লাইন। তাতে লাইন ধৰি ৰখি আছোঁ। তাতে প্ৰায় আধা ঘণ্টা 45 মিনিটমান সময় লাগিছে। আৰু অৱশেষত গৈ এইখিনি আমাৰ সকলো লাইন পাতি আছিলোঁ আৰু মোৰ পাল পৰিলে। তাতে বৰ্তাকেইজনী ইমান ধুনীয়াকৈ সকলো ফল মূল বুট মগু ধুই এখন শৰাই সজাই দিলে। মই যিখিনি বস্তু নিছিলোঁ সকলোখিনি কাটি বাছি সকলো মানুহকে এইদৰে শৰাইখন সজাই সম্পূৰ্ণ কৰি দিলে। তাৰপিছতে আমি তাৰ কাষতে থকা গণেশ বাবা মন্দিৰত সেৱা জনাই আগবাঢ়িলোঁ মাৰ দৰ্শন বুলি। তাতো বহুত দীঘলীয়া লাইন হ'লেও তাত লাইনত ইমান টাইম নালাগে। দীঘল হ'লেও কথা নাই, যিহেতু মাক দৰ্শন কৰিব আহিছোঁ, সেইটো শক্তি আমাক মায়ে প্ৰদান কৰিব। চাৰিওফালে থকা গছত ফিটা দেখিছে নহয়, ক'তো চাগে এনেকুৱা এজোপা গছ নোলাব য'ত ফিটা বন্ধা নাই। আমি এতিয়া আগবাঢ়িছোঁ মাক দৰ্শন কৰিবৰ বাবে। আৰু তাত যিহেতু মোবাইল এলাও নাই, সেইবাবে মই ইয়াতে ভিডিঅ'টো ৰাখিব লাগিব। তাৰপিছত মাক দৰ্শন কৰি আহিহে আপোনালোকক দেখাব পাৰিম। এতিয়া মাক দৰ্শন কৰি আহি লৈ কাষতে থকা শিৱ বাবা চৰণত আমি তাৰ প্ৰসাদ অলপ অৰ্পণ কৰিছোঁ। আৰু তেখেতক অৰ্পণ কৰাৰ পিছতে আমি আহিলোঁ সেৱা জনাবলৈ। যিভাগ বেদী আগতে দেওপানী মা মন্দিৰত যিভাগ বেদী আছিল সেইভাগেই ইয়াতে সকলোৱে সেৱা জনায়। আৰু এই বস্ত্ৰভাগেই হৈছে মাক পিন্ধোৱা বস্ত্ৰ। তাতে সকলোৱে সেৱা লৈ ওলাই আহিলোঁ ফিটা বান্ধিবৰ বাবে। এয়া দেখিছে নহয়, হাজাৰ হাজাৰ লক্ষ লক্ষ ফিটা বান্ধি থোৱা আছে। আমাৰ প্ৰতিটো পুৱাই আমাৰ সকলোৰে নতুন নতুন সপোন, নতুন নতুন আশা আহে, নহয় জানো? সপোন আৰু আশা অবিহনে জানো মানুহ জীয়াই থাকিব পাৰে? একদম নোৱাৰে। আৰু আমিও নতুন নতুন আশা সপোন লৈ এডাল এডাল ৰছী সকলোৱে বান্ধি গ'লোঁ। আৰু ময়ো ঘৰৰ সকলোৰে ভাল হ'বৰ বাবে এইদৰে ফিটা বান্ধিলোঁ। আৰু মই যেতিয়া ক্লাছ 7 মানত পঢ়ি আছিলোঁ তেতিয়া এবাৰ আহি এডাল ফিটা বান্ধিছিলোঁ। কিন্তু কি ভাবি বান্ধিছিলোঁ সেইটো মনত নাই, কিন্তু এইটো গম পাওঁ যে বান্ধিছিলোঁ। সেইবাবে মই এতিয়া সেই ফিটা এডাল খুলি থৈ আহিলোঁ। তাৰপিছত আমি সকলোৱে 2খনমান ফটো তুলিলোঁ। যিহেতু মাৰ ওচৰত আহিছোঁ, স্মৃতি হিচাপেতো 2খনমান ফটো উঠাব লাগিব। সেইবাবে সকলোৱে মিলি 2টামান ভিডিঅ' আৰু ফটো উঠালোঁ। এতিয়া আমি বাহিৰলৈ ওলাই আহিছোঁ আৰু অলপমান প্ৰসাদ খাই লৈছোঁ, ফল মূল প্ৰসাদ তাৰ পৰাই খাই লৈছোঁ। বাহিৰতো অলপ চালোঁ, বহুত মানুহ ভিৰ হৈছিল, গৰমো আছিল বাৰু। আৰু এইফালে নতুনকৈ মন্দিৰভাগ বনাই আছে, খুব সুন্দৰকৈ বনাই আছে বাৰু। তাৰপিছত বহুত মানুহে তাত পাৰ, ছাগলী দান, বহুত জাগ্ৰত মন্দিৰ সকলোৱে বাৰু জানেই। আৰু আপোনালোকে যদি কোনোবাই চাকি শৰাই তাত ল'ব বিচাৰিছে, সকলো এভেইলেবল আছে, ধুনীয়াকৈ ল'ব পাৰে। তাৰপিছত আমি ওলাই আহিলোঁ, 2খনমান মন্দিৰৰ সন্মুখতে ফটো উঠাই ল'লোঁ। সকলোৱে যোৱাৰ বাবে এখন গ্ৰুপ ফটো উঠাই ল'লোঁ। তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ ঘৰৰ অভিমুখে। আৰু এই ভিডিঅ'টোৰ যোগেৰে আগলৈও আমি সদায় চাব পাৰিম বুলি এইদৰে এটা ভিডিঅ' ক্লিপ উঠাই ল'লোঁ। আৰু মই মোৰ নামৰ কাষত যে আছে ফ'ল' বুলি, সেইটো প্লিজ টিপি যাবচোন দেই। আৰু যিসকলে বিশ্বাস কৰে
তেওঁলোকক কৈছোঁ কমেণ্টত জয় দেওপানী মা বুলি এটা কমেণ্ট কৰিব। চাবচোন সকলোকে মায়ে আশীৰ্বাদ দিব। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব।